অ বোৱাৰী চাহ আনিলা নেকি? দিয়া দিয়া, বৰ মন গৈছিলে চাহ একাপ খাবলৈ। দেউতা মা লওক চাহ। মই চাহ নাখাওঁ। কোনে ক'লে তোমাক চাহ বনাবলৈ? নহয় মা, অথনিৰ পৰা আপোনালোকে একোৱে খোৱা নাই নহয়, সেইকাৰণে মই চাহকে বনালো। হেৰা খাই লোৱা আকৌ, বোৱাৰীয়ে ইমান ধুনীয়াকে চাহকাপ দিছে। আপুনি বনাব ধৰক, মই নাখাওঁ বুলি ক'লো নহয়, নাখাওঁ। লৈ যোৱা। হ'ব দিয়ক মা। হেৰা বোৱাৰীয়ে ইমান মৰমত চাহকাপ বনাই আনিছে, তুমিনো কেনে খং কৰিছা এনেই? মই নাখাওঁ আকৌ, মোৰ খাবলৈ মন নাই। আৰু বোৱাৰী চলাই নাথাকিব, বৰ বোৱাৰী। নাজানো আৰু পাই, তুমি কেলে নকোৱা, মই হ'লে চাহকাপ খাওঁ দেই। খাই থাকক আকৌ, আপোনালোক কোনে নাখাবলৈ কৈছে? এইবোৰ যে ইমান জমনি অ'। মা, তোমাৰ আকৌ কি হ'ল? ইমান খঙত আছে যে? কি হ'ল চব দেখিছই দেখোন। ককাইৰে যে সেই গাঁৱৰ বিশহু এজনী সোমোৱাই আনিলে ঘৰলৈ। সঁচাকে দেই, দাদাই এজনী কোপা উঠাই আনিলে আৰু। তাতেও দেখিবলৈ ধুনীয়াও নহয়, কলি মলি গোটেইজনী দেখিবলৈ মন নাযায়। ৰাতিপুৱা আকৌ তাই মোক চাহ দিবলৈ আহিছে, খাম নি মই তাইৰ হাতেৰে বনোৱা চাহ? মা, ময়ো নাখাওঁ দেই সেইজনীয়ে বনোৱা একো। আৰু তোৰ ৰুমটো এবাৰ দেখিছনে? ইমান লেতেৰা কৰি থৈছ। কি মা, মই ৰুমটো লেতেৰা কৰি থোৱা নাই নহয়, ধুনীয়া হৈ আছে দেখোন। এবাৰ তললে চাচোন, কি পেলাই থৈছ তই? এইবোৰ একো মই উঠাই দিলে হ'ল, এইটো কোনো লেতেৰা কৰি থোৱা নাই নহয়। এবাৰ নিজকে চাইছনে? তোৰ লগৰ ছোৱালী চবেই চাকৰি পালে, তইহে ঘৰত পৰি আছ এনেই ওপৰতে খাইছ। আৰু তোৰ লগৰ ছোৱালীয়ে যেনেকে নিজে চাকৰি কৰিছে সেনেকে বস্তু কিনিছেও, তই আকৌ আমাকহে বুজিব লাগে। মা, এতিয়া আকৌ তুমি মোৰ কথা উলিয়াইছা যে? তুমি কিবা বৌ কথাই কৈ আছিলা, মই চাকৰি পাম নহয় কিবা। দেখা গৈছে আৰু তই কেতিয়া চাকৰি পাবি। মাজনীও যে মানে যি টি কথা উলিয়াই থাকিব। চাকৰি কাৰণে মই ইণ্টাৰভিউ দিছোৱে, নাপাইছো, চিলেক্ট নহৈছো, তাতে মই কি কৰিম বাৰু? চব আমাৰ ঘৰতে বিয়া হৈ অহা এই কলিজনীৰ কাৰণে হৈছে। দাদাই যে কি পচন্দ কৰিলে আৰু দেই। কাইলৈ পৰহিলে বাৰু মই লগৰ কেইজনীৰ আগত কি বুলি ক'ম বাৰু, এইজনী মোৰ বৌ বুলি? কেনেকে ক'ম বাৰু? লাজ পাম নহয় মই। ক'ব আৰু তোক বৌ যদি কিবা কলি বুলি দাদাই আনিছে আৰু দেই, তাকো গাঁৱৰ। ভগৱান, কি যে কৰো মই, তুমিয়ে ৰক্ষা কৰা আৰু। চাকৰিটো ইণ্টাৰভিউ দি থৈ আহিছো নহয় সেইদিনাখন, পাই গ'লে হয় আৰু। ভণ্টি ভণ্টি আকৌ কি কৰিছে? আহে তুমি আকৌ মোৰ ৰুমত কি কৰিছাহি? ভণ্টি, মই তোমাক খাবলৈ মাতিবলৈ আহিছিলো আকৌ। কি খাবলৈ মাতিবলৈ আহিছিলা হা? আৰু মোৰ ৰুমৰ ভিতৰলৈ আহিলে নক কৰি আহিবা, গম পালা নহয়? এনেকে ডাইৰেক্ট সোমাই আহিলে মই ভাল নাপাওঁ। হ'ব বাৰু, ব'লাচোন তুমি খাবলৈ। এনেও অনুঘূৰিয়ে বনাইছে চাগে, যাওঁ খাবলৈ। অনু, তই কিন্তু আজি বৰ সোৱাদ লগাকে বনালি দেই সকলো বস্তু, খাই ইমান ভাল লাগিলে। সদায় এনেকে বনাবিচোন। মা, সঁচাকে দেই, অনুঘূৰি আপুনি কিন্তু আজি বহুত ধুনীয়া বনালে, খাই ইমান ভাল লাগিলে। আচলতে বাইদেউ, আজি মই নাই বনোৱা নহয়, আজি মীৰাইহে বনালে সকলো। কি? আজি তাই বনালে? তই কেলে দিলি তাইক বনাবলৈ? নহয় নে বাইদেউ, তাইয়ে ক'লে আকৌ মই আজি বনাওঁ দিয়ক বুলি, সেইকাৰণে মই দি দিলো। এইজনী আকৌ এইবোৰ ইমান ভালকে বনাব জানেনে? গমেই নাপাওঁ দেই। কি বৌ ইমান ধুনীয়া বনাব জানেনে? মা, আজি বনোৱা বস্তুবোৰ খাই কেনেকুৱা পালে? ভণ্টি, ভাল লাগিলে নে খাই? তুমি যে কাকো নোকোৱা নেমেলাকে বনাইছা। মোকতো ক'ব পাৰা যে মই খানা বনাম বুলি। কোৱা মেলা নাই, ডাইৰেক্ট গৈ বনাই দিছাগৈ আৰু। হয় দেই, ক'ব লাগে। মইতো অনুঘূৰিয়ে বনাইছে বুলিয়ে ভাবিছিলো। আৰু এটা কথা মনত ৰাখিবা, তোমাৰ দেউতাই তোমাক বোৱাৰী বুলি মানিলেও মই এতিয়ালৈকে বনা নাই। নেক্সট টাইম বৌ, তুমি একো নবনাবা প্লিজ। মীৰা বাজনী, তুমি দুখ নকৰিবা আৰু। কি কৰিবা আৰু এতিয়া? এনেই বাইদেউ বেয়া নহয় বাৰু, বাইদেউ বুজিব দিয়াৰ পিছত। এতিয়া খং উঠি আছে আৰু ঘপককে বাবাটোৱে এইবোৰ কাম কৰিলে যে। খুৰী, তাকেহে কেতিয়ানো মা আৰু ভণ্টিয়ে মোৰ লগত ভালকে কথা পাতিব জানো। যোনদিনাখন প্ৰথম আহিছিলো সেইদিনাখনো ভালকে কথা পতা নাই, তাৰ পিছৰ দিনাও আৰু এতিয়াও একে ব্যৱহাৰেই। নাজানো আৰু দেই, বাইদেউ আৰু ময়ে কেতিয়ানো মীৰা মাজনীক ভালকে মাত মাতিব। ছোৱালীজনী এনেই বৰ ভালো। নাজানো আৰু কেলেনো তাইক ইমানকে বেয়া পাই আছে, ইমান গালি পাৰিছে। ঠিক আছে তেতিয়াহ'লে। বিৰাজ, মই কিন্তু তোমাক বেয়া পাইছো আকৌ দেই। তুমি মোক মাতা নাই, মনে মনে ৰুমৰ ভিতৰত সোমাই আছাহি। আৰে নহয় অমিৰা, ইম্পৰ্টেণ্ট কল এটা আহিছিলে, সেইকাৰণে ৰুমলৈকে সোমাই আহিলো। বাৰু ঠিক আছে, এতিয়া ভাত খাবলৈ যাওঁ ব'লা আকৌ, নোখোৱা নেকি আজি?
ভাত খাম কিন্তু কথা এটা শুনাচোন তোমাৰ কথাটো মাহঁতক ক'ব লাগিছিলে মাহঁতেতো গমেই নাপায় মাহঁতক এতিয়া ক'ব নালাগে মই যেতিয়া যাম ন তেতিয়া ক'ম আকৌ ঠিক আছে বাৰু তোমাৰ মতেই হওক ব'লা এতিয়া ভাত খাই আহোঁগৈ ভোক লাগিছে মোৰ গেমটো মোক কমপ্লিট কৰিবলৈ নিদিব আৰু এতিয়া মোৰ আকৌ বাথৰুমতহে ভাল লাগে পাই গেম খেলি কেলে জানো ঐ মৌ কানে ৰুলো নেকি একো এটা নকৰো যে হ'লে তোৰ বোলো হৈছে ৰবা 2 মিনিট এইটো এতিয়া জলদি কমপ্লিট কৰি লওঁ তাৰপিছত ওলাই যাওঁ হেল্ল' হেল্ল' ভণ্টি কোৱা শুনিছনে মই হেডফোনডাল লগাই দিলোঁ আকৌ শুনিছো কি কৰিছ ভাত খাই আহি পিনি অকণমান বহিব লৈছোঁ হয় নেকি ভাত কিহেৰে খালি আৰু কোনে বনালে তই বনালি নে ভাত আজি ভিনদৈয়েতো মাংস আনিছিলে আৰু আমাৰ বোৱাৰী মীৰা তাইকে বনাবলৈ ক'লোঁ আৰু এতিয়া উপায় নাইকিয়াত বনাবলৈ ক'বলগীয়া হ'ল আৰু হ'ব দে বাইদেউ কিনো কৰিবি আৰু আনিলে এতিয়া ল'ৰাই মানি ল আৰু বোৱাৰী বুলি কি ইমান খং কৰি থাকো জানো মই হোৱাহেঁতেনতো কি ঘপককেনে মানি ল'লোহেঁতেন আজি থাকি পিনি কাইলৈ মানি ল'লোহেঁতেন বোৱাৰী বুলি তইহে ইমান নক্সা কৰি আছ নহয় ভণ্টি সেইটো কথা নহয় উপায়ো নাই আৰু এতিয়া বোৱাৰী বুলি মানিব লাগিবই যিয়ে নহওক ল'ৰায়ো ভুল কৰিলে কি কৰিম আৰু পিছে মাংস চাংস ধুনীয়া বনাই দেই আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছিলোঁ নহয় চব তাইয়ে বনাইছে ইমান ধুনীয়া বনাইছে মিছা ক'লে কি হ'ব ভালে হ'ল দে ময়ো যাম ৰ তহঁতৰ ঘৰলৈ বহুত দিন যোৱাও নাই নহয় বোৱাৰীজনীও চাই আহিম আহিবি আকৌ তই নাহই দলিৰো গৰম বন্ধ চলি আছে নহয় যাম ৰ এইকেইদিনতে আমাৰ দলিয়ে মাতিয়ে আছে দলি কি কৰিছা অথনিৰ পৰা কাৰ লগত কথা পাতি আছিলা ভণ্টিয়ে ফোন কৰিছিলে আকৌ তাইৰ লগতে কথা পাতি আছিলোঁ হয় নি ঠিকে আছে মই শুওঁ দেই মোৰ বৰ টোপনি ধৰিছে শুই থাক মাহঁত নুঠো দেই মই সোনকালে ঘৰটো সাৰি লওঁ আজি অনু জল্দি আহিলে চাগে গোটেই ঘৰটো সাৰি মুচি থৈছে আৰু বাইদেউ মই আহিলো দেই অনু তই এতিয়া আহিছহে নি মই আজি ঘৰটো তই সাৰিলি মুচলি বুলি ভাবিছিলোঁ বাইদেউ মই এতিয়া আহিছোহে মই ঘৰ সৰা মোচা কৰা নাই নহয় হয় নি তেতিয়াহ'লে মীৰাই কৰিলে চাগে হ'ব দে তই আজি কাম কৰিব নালাগে যা ঘৰলৈকে মই পাকঘৰত কিবা বনাই থকা শুনিছোৱে তাই বনাই আছে চাগে হয় নি বাইদেউ মোৰ এনেও গাটো বেয়াই লাগি আছিলে হ'ব দিয়ক তেতিয়াহ'লে মই আহিছোঁ বাহ মীৰা কাম কৰাত ইমান ভালনে চব কৰিলে মা উঠিলে উঠিলোঁ কি কৰিছা প্ৰথমতে ঘৰটো সাৰি মুচি ল'লোঁ তাৰপিছত ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ আকৌ ঠিকে আছে বাৰু কৰা কাম বেয়া নাপাওঁ কিন্তু ইমান বেয়া কাপোৰযোৰ পিন্ধি আছা যে তুমি কেনেকুৱা দেখাইছে বাৰু নিজকে চোৱাচোন এবাৰ নহয় মানে মা এতিয়া কাম কৰি আছোঁ যে সেইকাৰণে এযোৰকে পিন্ধি লৈছোঁ আৰু ঘৰতহে আছোঁ বাহিৰলৈ গ'লে বেলেগ কাপোৰ এযোৰ পিন্ধি ল'ম বাৰু এটা কথা শুনি লোৱা চব তোমাৰ মতে নহ'ব আমাৰ ঘৰত চব মানুহ বহুত ধুনীয়াকৈ থাকে বহুত ভালকৈ কাপোৰ চাপোৰ পিন্ধি থাকে এই গয়া ষ্টাইলবোৰ আমাৰ আগত নেদেখাবা হ'ব মা আজি আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব থেংক ইউ